আপে এটা কথা চিন্তা কৰিছা না কচোন? কি কথা চিন্তা কৰোঁ মই? নেউলে আজি দুদিনমানৰ পৰা আমাৰ ওচৰতে নাহিছে, আমাক পাত্তা নেদাইছে। তই কথা ভাবি চাইছা না একবাৰ? কথাটো ভাবছোঁ মই। সি কেইদিনৰ পৰা আমাৰ ওচৰতে নাহিছে, আমাক পাত্তা নেদাইছে। কেছটো বা কি? তাকেইতো কি বেয়া কেছ এতিয়া? তাক লগ পালেহে তাক সুধিব পাৰিম। সি ক'ত বা থাকা কৈছে আজিকালি? ক'ত থাকিব আৰু? তিৰিৰ মেখেলা দি দিয়া ঘৰতে থাকি তাৰ খোলালি দুটাও অহা নাই। সি সঁচাই কৈছে নে মিছাই কৈছে সেইটোৱে মোৰ বিশ্বাস হোৱা নাই ৰ। এই নেউলে মিছা কথা ক'ব না, সঁচাই কথা কৈছে আহিব দে। আমাৰ লগত কিয় বেইমানি কৰা নাইতো? ক'ব নোৱাৰা, বেইমানিও কৰিব পাৰে। তাকেতো এতিয়া লগ পালেহে সুধিব পাৰিম তাক। কিন্তু নাহে আহিছে আজিকালি আমাৰ ওচৰত। তাৰ ঘৰকলৈকে যাওঁ নেকি? কি কৰি আছে তহঁতে দে? তোক কিয় লাগে মৰণ নহয়? কিয় সুধিবও নোৱাৰি নেকি? সুধিলেও এনেকৈ উঠা নালগে তই সুধিবা। যি ৰাস্তা দি যায় ৰাস্তাদি গুচি যা। লগৰ চলি বুলি সুধিছোঁ দে। এনেও সুধিব নোৱাৰি। এই বাজাৰ চাজাৰ কৰিলি নে নাই পূজাৰ? তই জানি কি কৰিবি? ঘেন্দাডাল উৰাবি। এনে জানিবা ইচ্ছা গৈছে দে। চাওঁ এন্দো তই জানিবা নালাগে, যাব পাৰে তই চিধা চিধি গুচি যা। আমাৰ লগত মাথা মুখ খুঁজি থাকি লাভ নাই। সেই পূজা চূজা ক'ত চাবি কয়? তোৰ কাৰণেতো ভালেই হৈছে পুৰা। দোকানৰ পৰা চুৰ কৰি আনি থাকিব পাৰিবি। মই কিবা আগতে চুৰ কৰা বুলি ইটোও চুৰ কৰি থাকা বুলি ভাবিছা নেকি তহঁতে? নকৰোঁ দে মই আজিকালি চুৰ। জানা আছে যি কুকুৰত নিচ তেৰা তেৰা সেইকেইটাও চিধা হ'ব নোৱাৰে। সেই ভাল তহঁতক মাতাই হ'ল, যাওঁ দে। যাগে যা, তোক কোনে মাতছে? নিজৰ ৰাস্তাদি গুচি যাচোন। মাতবাই নোৱাৰে মানুহবিলাক, বাপৰে বাপ কেনে দহনা হৈছে দেখোন এই চব। বালৰ মুখ খুজা পাইছে ইয়াতে। তোৰো দেখোন কম খং নহয়, তাক দেখা পালে তোৰ খং উঠে নেকি? খং নুঠব তাক দেখা পালে মোৰ মিটাৰ জ্বলি যায়। দে হ'ব দে এতিয়া খংটো কমো। যৌ এতিয়া নেউলৰ ঘৰত যাওঁ তাক লগ ধৰিব ঘৰত। দে যাওঁতে যাওঁ। খোলালি দুটা এইকেইজনে ঘৰত সোমাই আছে, আমাৰ সেইকাৰণে সি বাহিৰত ওলা নাই। গেলি গম পাম দেচোন, তাকে লাগি যাওঁ। কোনেও দিব নাই ইয়াতে। তাকে ধৰা দে মাতচোন, মাত নেউলক মাত। তই কি ঘণ্টা ঘূৰা পাইছা? তই মাতবা নৰা দে, তই মাতচোন। তই মাতলি মৰি নাযাবি। ঐ নেউল নেউল ঐ নেউল। এনেকে মাতে মানুহক, অলপ মৰম লাগে মাত, মৰম লাগে। কুলিৰ নিচিনা মাত, কুলিৰ নিচিনা মাতবা লাগিব। তেতিয়াহে সি ওলাই আহিব। এনেকে খঙত মাতলি কোনোবা ওলাই আহিব নেকি? কুলিৰ নিচিনা মাতচোন। মেক চলাই তই সেনেকে কুলিৰ নিচিনা কুহু কুহুকে মাতবা দে নাই বাল। তই দেখোন কৈছা কুলিৰ নিচিনা মাত, কুলি কুহু কুহুকে মাতে। হে ভগৱান, চহাৰৰ বাচ্ছা তই ক যে মিঠা মাতত মাত, তই কুলিৰ নিচিনাকে মাতবা কৈছা। কুলি কুহু কুহুকে মাতে, ক যে অলপ মিঠা মাতত মাত, সুৰ দি মাত। মই কি জানো, মানুহবিলাক কৈ দেখোন কুলিৰ নিচিনা মাত বোলে ভাল লাগে, সেইকাৰণে কুলিৰ নিচিনা মাতবা কৈছো তক। নেউল ঘৰত নায়ে বধাই, নেউলৰ তিৰিটোকে মাত। মই মাতবা লাগিব? মায়েৰে আহি মাতবা দিতে। সেই মেক চলাই দে, মাত দে মাত। বৌ বৌ বা কি মিঠা মাত দিয়া দেখোনে তই। তোৰ নিচিনা দামৰা গৰুৰ দৰে হেমলাম নেকি? পাৰিবি দে তই। কি পাৰিবি মেক চলাই? বিয়া পাতবা পাৰিবি দে, তাকে কৈছো দে। কেনে কৰা হয়? তোন দুটা দেখোন না কৰবা আহিলা? আমি আছিলো ৰবা, নেউল নাই নেকি ঘৰত? ক'তে নাই, তই বাহিৰত ওলাই গৈছি দেখোন। তোৰ তোৰ নাই নেকি? বাহিৰত ওলাই গৈছি মানে ক'ত গেছি? কিবা বজাৰ কৰবা গেছি পূজাৰ কাৰণে। হে ভগৱান, পূজাৰ বজাৰ কৰা হয়ে নাই? হৈছে আৰু কিবা আনবা গেছি। সিহঁতে দেখোন কৈছি বোলে পইচাৰ টেনচন নাই, পইচা আছে বজাৰ কৰি লওঁ ৰ, সেইকাৰণে আৰু আনবা গেছি। মেক চলাই সি পইচা কেইটা নি পেলাই সদায় বজাৰ কৰি শেষে কৰিলা। কেইটামানে গেছি ন বজাৰত? বজাৰত ৰাতিপুৱাই গেছি, আহি পাবা হৈছেই কিজানি। দে হ'ব ঠিক আছে দে, আমি যাওঁ দে। ৰাস্তাত লগ পাম বোধহয় দে। চাহ তাহ খাইছ? নাখাওঁ দে, এতিয়া যাওঁ দে, দেৰি হ'ব আমাৰ। কিবা কাম আছে, তাতে যাব লাগিব। যাওঁতে পূজা চাব যাবা না? তেতিয়া একেলগে যাম আমি গোটেইকেইটা। হ'ব দে যাওঁ দে আমি। বজাৰ কৰা হয়ে আনে না? বজাৰ কৰা ক'ত হ'ব? এটা কথা সুধি বৌ, তহঁতে যে তোমাৰ ভণ্টি দুটা আহিব যে, আছে নেকি? ভণ্টি আহিব আমাৰ ঘৰত? কোনে কৈছে তোমাক? নেউলে কৈছিল ৰবা, তোমাৰ ভণ্টি দুটা আহিব বোলে তোমাৰ ঘৰত পূজাৰ 2 দিন আগত। আনাই নেকি? কিবা প্ৰব্লেমৰ কাৰণে আনাই বোধ আহিব দে ন? কৈছি ধৰা কেনেকে কৈছি যা নাহে। ভণ্টি বেলেগত গেছি, এবাৰ পূজা খাব নাপায়। কোনদিনা গেছি? যাবাৰ আজি 1 মাহে হ'ব। কিয় সুধি আছা তোমালোকে? নেউলে মানে আমাক একেলগে পূজা চোৱাৰ কাৰণে মাতিছিল। ভাবিছিলোঁ আমি গোটেইকেইটা একেলগে পূজা চাম, এইকাৰণে সুধিছিলোঁ। নহয় নেউলে কিবা বেলেগকে কৈছিল ৰবা, মই কৈছো ঐ গজমূৰৰ নকপি কিয় নকপি আকৌ মৰবি বাচা দে কলি দিনাখন সেইফালে তুমি ফাৰ্ষ্ট পূজাৰ কথা ক'বা দিলা? নহয় নেউলে সেনকে কৈছিল, সেইকাৰণে আমি ভাবিলোঁ আহিছে নেকি, খবৰ লৈ যাওঁ। নাই এবাৰ পূজা চাবা নাপায় হাতে। যাতে তোমালোক যাওঁতে মোৰ কাম আছে অলপ। দেতে হ'ব দেতে বৌ, যাওঁ দেতে। সি তাৰমানে আমাক ধকা দিলে নেকি? দেৰিয়ে হ'ল। তিৰি বা কি কয় আৰু, বজাৰ কৰিব যাম বুলি কৈ ক'ত হয় ফুৰি আহিলোঁ। তিৰি যদি গম পাই মোৰ পিঠি ফেলিব। দুটাতো আমাৰ ঘৰৰ ফালৰ পায়ে ক'ত বা গেছিল বাল। ধকে বা চালা, কি ধকে বাজে? তই আমাক ধকা দিছে হয় না? কিহত ধকা দিলোঁ মই তহঁতক মই আপি নেকি? তহঁতে মোলৈ প্ৰেম কৰিছা নেকি? মই প্ৰেম কৰিছোঁ নেকি তহঁতক যে মই ধকা দিম? সেইটো নহয়। তোৰ গোলালি দুটা যে আহিব বুলি কৈছিলি, এতিয়ালৈকে অহা নাই। কেছ কি? কেছ একো নহয়, আহিব। ৰাতিৰ কিবা প্ৰব্লেম হৈছে, 2-1 দিনত আহিব। ঘৰত থাকিলে আহিব, ঘৰতে নাই বোলে, ক'ৰবাত গেছি।
একমাহ আগতে আজিকালি আহে নাই পূজাও নাছে বোলে এবাৰ তহঁতক কোনে ক'লে এইগিলা কথা তোমাৰ তিৰিয়ে কৈছে আকৌ কিয় নকলি তই আমাৰ লগত তহঁতে তাৰমানে গম পায়ে গেলি কেছটো গাইমাত গেলা তই হাইবা দিলি দেখোন কি হৈছে এতিয়া কচোন তহঁতৰ মনত আছে না তহঁতক যে মই পইচা খুজিব যাওঁতে তহঁতে যে দাইছিলি কাম থকা বুলি কয় সেইদিনাৰ কথাটো আছে কাম আছিল কাৰণে আহিছিলোঁ গুচি আহি কেনে তাতে বহি আছিলি তাৰপিছত মই সিফালৰ পৰা দেখা পাইছোঁ দকে তাতে এতিয়া কি হ'ল তহঁতে দিবা খোজা নাই কাৰণে মই এখন নাটক কৰিছিলোঁ মোৰ খোলা দেউতা তহঁতত বেয়া দিম বুলি কয় আমাৰ তাত আহিব বুলি কয় দৌৰে দৌৰা পইচা মই খৰকাইছোঁ এনেকৈ একচুৱেলি তই এনে মিছাই কৈছিলি তাৰমানে তহঁতক মই মিছাই কৈছোঁ এইগিলা তাতে নাই ঘৰত তাতে একমাহমান আগতে গুচি গৈছে বেলেগত তাতে আনতে দেৰি বয়ৰ পূজা চাব নাপায় ইয়াতে এখন নাটক কিয় কৰিলি তই কিয় নকৰিম তহঁতৰ পইচা খুজিলি তহঁতেতো নেদলি হয় সেইকাৰণে এখন নাটক কৰিছোঁ মই ভালে হৈছে দে লাগাত চাই বেছিকৈ দিছা মোৰ লাভ হৈছে বন্ধু বুলি তোক ইমান বিশ্বাস কৰিলোঁ তই হে কৰিলি নে আমাৰ লগত তহঁতে কি ঘণ্টাডাল কৰি দিছা সেইকাৰণে কৰিছোঁ দে এনে থাক দে মই যাওঁ দে তিৰি নহ'লে ৰখি আছে গালি ফিৰিব একচকলা কিন্তু এই প্লেন কৰি আছিল না তাৰমানে সি ভুলালিক ফোন কৰা নাছিল সি এনে মিছাই মোবাইলটো কাণত লৈ পেলাই লেকচাৰ মাৰি আছিল কি কৰিবি ভাই ভুল আমাৰে দে উপায় নাই আৰু মোৰ 10,000টো এনেই গেল মোৰ কি কমকৈ গেছি নেকি মোৰো 10,000 গেছি দে বাপেকে বুদ্ধি অকৰ মৰণ যি নাই সঁচা কথা